আকৌ বহু দিনৰ মূৰত একচুৱেলি মই ইউটিউব চেনেলটোত ভিডিঅ' তেনেকৈ নবনাওঁ। কিছুমান হেৰিৰ কাৰণে বনাওঁ নৰ্মেলি, কাৰণ ক'ভিড সময়ত বহুতখিনি মানুহৰ প্ৰব্লেম আছিলে। আই থিংক মই হেল্প কৰিবৰ কাৰণে বহুতখিনি চেষ্টা কৰিছিলোঁ, কেনেকৈ মানুহখিনি সুস্থ হৈ থাকিব পাৰে। এতিয়া আকৌ আহিছোঁ, কাৰণ এতিয়া চিটুৱেশ্যনটো লাহে লাহে বেয়া হৈ গৈ আছে। য়ং ষ্টেজ আপ টু আজিকালি 10 বছৰৰ পৰা আপ টু 40 ইয়াৰ্ছলৈকে মানুহখিনি, ল'ৰা ছোৱালীখিনি যিখিনি কামত ব্যস্ত থাকে, কিয় ইমান প্ৰব্লেম হৈ আছে? চ' ডেট সেই বস্তুটোৰ কাৰণে আজি কথা পাতিম বুলি আহিছোঁ। কি কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান মই পইণ্ট ক'ম যিখিনি মানুহ এজনে কৰিলে নিজৰ কাৰণে ভাল, লগতে নিজৰ স্বাস্থ্যটো সদায় মেইনটেইন কৰি ৰাখিব পাৰি। সেইটোৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আগত আহিব লগা যিবোৰ ভিডিঅ', যিহেতু আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, ভিডিঅ' তেনেকৈ বনাই থাকিম। ফাৰ্ষ্ট প্ৰব্লেম হ'ল, আজিকালি মেইন চবতকৈ ডাঙৰ প্ৰব্লেম হ'ল ওপৰতে ইমান গৰমৰ লগতে আমি ৰাতি মেইনলি শোৱাৰ যিটো শোৱাৰ মেথডৰ কাৰণে আমি ৰাতিপুৱা সোনকালে উঠিব নোৱাৰোঁ। ৰাতিপুৱা যেতিয়া সোনকালে উঠিব নোৱাৰোঁ, তেতিয়াহ'লে ফাৰ্ষ্ট আমাৰ ষ্টাৰ্টিঙেই আমাৰ টাইম টেবুলখিনি খেলি মেলি হৈ যায়। চ' সেইটোৰ কাৰণে আপোনালোকে চেষ্টা কৰক যাতে আপোনালোকৰ নিজৰ টাইম টেবুলটো খেলি মেলি নহয়। টাইম টেবুলটো যাতে ছেটিংটো মিলাই লয়। এজ এ ষ্টুডেণ্ট, এজ এ আপুনি বিজনেছ পাৰ্চন, এজ এ চাকৰিয়াল, যিয়ে নহওক, আপুনি হাউচ ৱাইফ হ'লেও আপুনি নিজৰ টাইমটো ছেট কৰক, যাতে আৰ্লি মৰ্ণিং আপুনি উঠিব পাৰে। সেইটোৰ কাৰণে আপুনি নাইটৰ যিটো ৰুটিন সেইটো আগুৱাব লাগিব, তেতিয়াহে বেটাৰ হ'ব। আৰু ৰাতিপুৱা শুই উঠি আপোনালোকৰ যিখিনি হেবিট চেঞ্জ কৰিব লাগিব। যেতিয়া ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি গৰম পানী এগিলাচ 2 গিলাচ কুহুমীয়া গৰম পানী খাই উঠি আমি নৰ্মেলি, আমাৰ কি হয় আজিকালি বহুত ডাঙৰ প্ৰব্লেম হ'ল, আমি দেৰিকৈ উঠিলে আপোনালোকে টাইম টেবুলটো মিলাব নোৱাৰে। সেইটোৰ কাৰণে অলপ সোনকালে উঠি আপোনালোকে যাতে নিজৰ যিটো ৱৰ্কআউট, যিটো টাইম অকণমান মিলাই লওক। যেনেকৈ যিয়ে নহওক, অকণমান এক্সাৰচাইজ, মেডিটেশ্যন, নহ'লে বা ৰানিং, আপোনালোকে অকণমান ওলাই যাই পেলাই ৰানিং কৰি আহক। এজ এ ষ্টুডেণ্ট হ'লেও আপোনালোকৰ অকণমান ওলাই ঘৰৰ বাউণ্ডাৰীতে যদি আছে, তেতিয়াহ'লে আপোনালোকে অকণমান খোজ কাঢ়ক, নহ'লে য়োগা কৰক, মেডিটেশ্যন কৰক, নহ'লে জুম্বা কৰক, ডেন্স কৰক। যিয়ে নহওক, আপুনি মিনিমাম 30 মিনিটছ এটা নিজৰ কাৰণে উলিয়াই, যাতে নিজৰ জীৱনটো এটা ভাল এটা ফিটনেছ থাকে, বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰে। সেইটোৰ কাৰণে এইখিনি অকণমান আপোনালোকে টাইমত উঠাৰ বিনিময়ত কি আকৌ বেনিফিট হ'ব, আপোনালোকৰ খোৱাত প্ৰব্লেম নহয়। নহ'লে কি হয়, আজিকালি আমি টাইমত নুঠো কাৰণে আমাক যি দিয়ে তাকে খাই যাওঁ। আমি ধৰি লওক ঘৰত খাব নোৱাৰিলে বাহিৰত গৈ পুৰি চব্জি, তেনেকৈ বহুত আমি যিখিনি আনহেল্ডি খানা আমি খাব লগা হয়। সেইটোৰ কাৰণেও প্ৰব্লেম বহুতখিনি হয়। সেইটোৰ কাৰণে আপোনালোকে ঘৰতে এটা নিউট্ৰিচনেল ব্ৰেকফাষ্ট লওক, যিটোত ভাইটামিনছ, মিনাৰেলছ, প্ৰটিন, ফাইবাৰযুক্ত হয়। ফল মূল আপোনালোকে লওক সময়ে সময়ে, তেতিয়া বেছি বেটাৰ। নেক্সট, আমি পানী হিচাপৰ খাব লাগিব। ব্ৰেকফাষ্টৰ লগত আমাৰ পানীটো বহুত ইম্পৰ্টেণ্ট। গোটেই দিনটোত আমাৰ পানী, যিটো বডিত পাৰ 20 কিলো ওজনত 1 লিটাৰ পানী আমাৰ বডিত যাব লাগে। আপোনাৰ যদি 60 কিলো আছে, মিনিমাম 3 লিটাৰ পানী আপুনি গোটেই দিনটোৰ ভিতৰত খাব লাগিব। 80 কিলো থাকিলে আপুনি মিনিমাম 4 লিটাৰ পানী আপোনাক ডেইলি লাগিব। চ' সেইটোৰ কাৰণে আপুনি মেইনটেইন কৰক, অকণমান নিজকে ভাল পাবৰ চেষ্টা কৰক। লাভ ইউৰ চেল্ফ। কেতিয়া ভাল পাব? যেতিয়া আপুনি টেক কেয়াৰ কৰিব নিজৰ বডিটোত। কাৰণ এইটোৱে এটা বডি যিটো আপুনি য'তেই নাযায়, আপুনি আজি ইয়াত আছে, কালি ক'ৰবাত গ'লেও এই বডিটোহে লগত যাব। চ' ডেট বডিটো ভাল পাবৰ চেষ্টা কৰক, যাতে আপোনালোকে পানীখিনি খাই সময়ে সময়ে। চবতকৈ আৰু ইম্পৰ্টেণ্ট হ'ল, আজি যিটো চিটুৱেশ্যন, আপোনালোকে জাংক ফুড, ফাষ্ট ফুড, এইবোৰ হিচাপ বহুত আমাৰ বাঢ়ি গৈছে। আমাৰ এইটো বয়সৰ ল'ৰা ছোৱালী বা সকলোৰে এইটো বয়সত আমাৰ জাংক ফুড আৰু ফাষ্ট ফুডৰ প্ৰতি বেছি আকৰ্ষণ। খাওক, কিন্তু ইমান নবঢ়াব যাতে আপোনাৰ বডিটোত এফেক্ট কৰে। চ' সেইটোৰ কাৰণে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান যতন লোৱাৰ কাৰণে জাংক ফুড আৰু ফাষ্ট ফুডৰ পৰিমাণটো কমাওক, যাতে আপোনাৰ বডিত কোনো ধৰণৰ হাৰ্মফুল একো হ'ব নালাগা হয়, যাতে আপোনাৰ বডিটো সুস্বাস্থ্যৱান হৈ থাকে। আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল, আপোনালোকে বি এক্টিভ হৈ থকাৰ চেষ্টা কৰক, যাতে দিনত আপোনালোকে নুশুৱে। কাৰণ দিনত শোৱাৰ লগে লগে আপোনাৰ বডিটো লেথাৰ্জি হৈ যায়।
আমাৰ বডি পুৰা এলেহুৱা হৈ যায়, তেতিয়া আমি ৰাতিলৈকে বহুত ৰাতিলৈকে আমি টোপনি যাব নোৱাৰোঁ। সেইটোৰ কাৰণে জিমত কেতিয়াও নুশুব। আৰু যিমান পাৰে বডি এক্টিভ, আপোনালোকে যদি এটা ঠাইত বহি আছে তাৰ পৰা মাজে মাজে উঠি যাওক, উঠি গৈ পেলাই মুভমেণ্ট কৰক, যাতে বডিটোত আপোনাৰ এক্সট্ৰা টক্সিনবোৰ বঢ়াৰ সুবিধা নাপায়। আৰু খাদ্যখনত ভাল ভাল খাদ্যখিনি এড কৰক, যেনেকৈ ডায়েৰী প্ৰডাক্ট, যেনেকৈ মেইনলি বহুত ভাল হয় দৈটো খাব পাৰে আপোনালোকে, যিসকলৰ কোনো ধৰণৰ প্ৰব্লেম নাই। তেনেকৈ স্প্ৰাউট আপোনালোকে ল'ব পাৰে, ফল মূল আপোনালোকে ল'ব পাৰে মাজে মাজে, কাৰণ আপেল এটা আপুনি খাব পাৰে। আপেল এটা খোৱাৰ বিনিময়ত আপোনাৰ বহুতখিনি বেনিফিট হ'ব বডিত। কিন্তু আপেলটো আজিকালি বহুতখিনি প্ৰব্লেম আহি গৈছে, তো আপোনালোকে চাই চিতি খাব, যাতে প্ৰব্লেম সেইটোৰ পৰা একো প্ৰব্লেম নহয়, ঠিক আছে। এই বস্তুখিনি যদি মেইনটেইন কৰে আৰু লগতে লাহে লাহে আপোনালোকৰ যিটো ফাষ্ট ফুড, জাংক ফুড, এইবোৰ অকণমান কমাই আনে, লগতে লেট নাইট, যিটো ষ্টাৰ্টিঙতে কৈছোঁ, লেট নাইট আমি যাতে ৰাতি বেছি দেৰিলৈকে নাথাকোঁ। আমি আজি যিটো হেবিটছ, আমি ৰাতি 12টা 1টা 2টালৈকেও বহুত ল'ৰা ছোৱালী বা এইটো এইজৰ মানুহখিনি থাকেই, যিটোৰ বিনিময়ত প্ৰব্লেমবোৰ বেছি বাঢ়ি গৈ আছে। মেক্সিমাম প্ৰব্লেম কি হৈছে, অভাৰৱেট হৈ গৈ আছে, মেক্সিমাম ডাইজেশ্যন প্ৰব্লেম, গেছৰ প্ৰব্লেম, এইবোৰ যাতে নহয়। আৰু মেক্সিমাম আজিৰ চিটুৱেশ্যনত চুগাৰ, প্ৰেছাৰ, থাইৰইড, ইউৰিক এচিড কেনেকৈ হৈ আছে, কাৰণ আমাৰ হেবিটছবোৰ আমি কণ্ট্ৰল কৰিব পৰা নাই। আমি ভাবি আছোঁ যে একো নহয়, আজি অকণমান খাইছোঁ, একো নহয়, আজি অলপ বেছিকৈ শুইছোঁ। এই অকণমানকৈ গৈ এটা বয়সত আপুনি ভুক্তভোগী হ'ব লাগিব, সদায় বেমাৰত দৌৰি ফুৰিব লাগিব, ডক্টৰৰ তাতে দৌৰি ফুৰিব লাগিব। সেইটো যদি আপোনালোকে হ'ব দিব নিবিচাৰে, তেতিয়াহ'লে এই যিখিনি মই সৰুৰ পৰা আপোনালোকক পইণ্ট ক'লোঁ, এইকেইটা যদি আপোনালোকে শুধৰাই, তেতিয়াহ'লে আশা কৰোঁ আপোনালোকৰ যিটো লাইফ, সেইটো লাইফ এটা ধুনীয়া ৰাস্তাৰে গতি কৰিব, যিটোত আপোনালোকৰ কোনো ধৰণৰ হাৰ্মফুল একো নহয়, অভাৰৱেট নহয় স্পেচিয়েলি। কাৰণ অভাৰৱেট হোৱাৰ ৰিজন ইয়াতে মই যিখিনি ক'লোঁ বহুতখিনি আছে। আৰু সেইটোৰ কাৰণে এবাৰ যদি অভাৰৱেট হয় বহুত কষ্ট কৰিব লাগে আপুনি, সেইটোৰ কাৰণে বহুত খোৱা লোৱা এৰিব লাগিব। তাৰ আগতে আপুনি সাৱধান হওক, কাৰণ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। সাৱধান হ'লে কোনো প্ৰব্লেম নাহে। চ' আৰু আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই থাকিম, যাতে আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাই পেলাই ভাল পায়, কমেণ্ট কৰিব, আশা কৰিছোঁ লাইক কৰিব যদি ভাল লাগিছে, কাৰণ আপোনালোকৰ আশীৰ্বাদেই আমাৰ এই যাত্ৰা অব্যাহত থাকিব। ধন্যবাদ।